बिटिसि सेक्रेटारियेटआव गथ'सा लोगोआरि बिटिआरनि सायाव सानसेनि हाबाफारि। दिनै बिटिआर सोरखारा बिटिसि सेक्रेटारियेट मावख'आव गथ'सा लोगोआरि बिटिआरनि सायाव सानसेनि थाखाय गोनांथार सावरायलायनाय हाबाफारि लादों। बे हाबाफारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर', लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारी, बिटिआरनि मावफुं सोद्रोमा एम आरो एमभि फाउन्डेसननि हायुंआरि लिंथुमगिरि श्री वेंकट रेड्डी, नर्थ इस्ट लाइभनि गाहाय सुजुगिरि बासबीर हुसेन, इउनिसेफ आसामनि खुदिया रोंग'सार श्री लक्ष्मीनारायण नंदा आरो ए.एस.स पि.सि.आरनि मासिगिरि साइमन प्रसाद सयकिया, आइपिएस बायदि मुंदांखा फुंखा सुबुंफोरा बाहागो लादोंमोन। मोनसे मख'जाथाव रादायाव बिटिआर सोरखारा गथ'सा लोगोआरि हाबाफारिफोरखौ मदद होनो थाखाय रांखान्थियारि बोसोर 2024-25 मायथाइनि थाखाय गावनि राङारि बाजेटनि 1% रांखौ गथ'सा रैखाथियाव बाहायनाय जागोन होननानै बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ फोरमायो। बिनि अनगायैबो बिटिआरनि मोन 10 एमसिएलए बियाबफोराव सोलिबाय थानाय गथ' लोगो हाबाफारिफोरनि सायाव गाहाय सावरायनाया मिरु खालामनाय जादोंमोन, जाय गथ'फोरनि हेंथायै हिंसाखौ होबथानाय, गथ'सा मावथिनि जेंनाखौ फोजोबनो आरो गथ' मिरुआरि राहाफोरखौ मावफुंनायनि गोनांथार गोनांथिखौ दिन्थियो। बिटिआरआव मिशन वात्सल्य, मिशन शक्ति, पसन 2.0 जों लोगोसे एस.एस.ए आरो एनआरएलएमनि गोहोम गोनां मावफुंनायाव गोनांथि होनाय जादोंमोन। আমার বিটিআর সরকার আমার যে মুরব্বীতে উদ্যোগত আমার চাইল্ড ফ্রেন্ডলি বিটিআর নামের একটি মিশন লওয়া হয়েছে। আমার যে বাজেট সেই বাজেটের 1% চাইল্ড ফ্রেন্ডলি বিটিআর নামত আমি ব্যয় করি। চাইল্ড ফ্রেন্ডলি বিটিআর যিটো এইম এণ্ড অবজেক্ট এনেকুৱা হ'ল যে আমাৰ যিবোৰ শিশু আছে, কিশোৰী তেওঁলোকৰ যি ৰাইট, শিক্ষা, স্বাস্থ্য, নিউট্ৰিশ্যন সেইখিনি তেওঁলোকে পাব লাগিব। আজি আমাৰ সমাজত দেখিছে বহুত চাইল্ড লেবাৰ আছে, চাইল্ড মেৰিজ, চাইল্ড ট্ৰেফিকিং, চাইল্ড ছেক্সুৱেল এইবোৰ যিবোৰ ঘটনা ঘটি থাকে সেইবোৰক আমি কেনেকৈ দূৰ কৰিব পাৰোঁ, কেনেকৈ নোহোৱা কৰিব পাৰোঁ, বা আৰ্থিক দৈন্যতাৰ বাবে কিছুমান পিতৃ মাতৃয়ে নিজৰ শিশুটিক কাম কৰিবলৈ পঠিয়াই দিয়ে, যে চাইল্ড ৰাইটৰ পৰিপন্থী, বা শিক্ষা সমাপ্ত নকৰাকে ক্লাছ 6, 7 বা 8ৰ কিছু ছাত্ৰ ছাত্ৰী শিক্ষা সমাপ্ত নোহোৱাকৈ ড্ৰপ আউট ষ্টুডেণ্ট বুলি কয়, তেওঁলোকে ওলাই আহি কৰ্মত নিয়োগ হয়। কিছুমান এনেকুৱা মধ্যভোগী দালাল আছে, তেওঁলোকে আমাৰ কিশোৰী শিশুসকলক বাহিৰত বিক্ৰী কৰি দিয়ে। এনেকুৱা যি প্ৰৱণতা, ইয়াৰ দ্বাৰা আমাৰ যি ভৱিষ্যত প্ৰজন্ম ইয়াৰ ক্ষতি হৈ আছে। আমাৰ নিজৰ অঞ্চলৰ যি মানৱ সম্পদ সেইবোৰ ধ্বংস হ'বলৈ গৈ আছে। এই মানৱ সম্পদ ৰক্ষা কৰিব লাগিব, নেক্সট জেনেৰেশ্যনক আমি সুৰক্ষা দিব লাগিব। গতিকে এইবোৰ পলিচি লৈ যাতে আমাৰ শিশুসকল, কিশোৰীসকল যি এইবোৰ সমস্যা আছে সেইবোৰ দূৰ কৰি পেলাই আমি যাতে এটা ভাল পৰিৱেশ গঢ়িব পাৰোঁ নেক্সট জেনেৰেশ্যনৰ কাৰণে, শিশুসকলৰ বাবে আমাৰ মানৱ সম্পদ যাতে সুস্থিৰ হয়, সবলতাৰ কাৰণে এই প্ৰয়াস কৰা হৈছে। আজিৰ কাৰ্যসূচীত আমাৰ বিটিআৰ চৰকাৰে আমি এই যিবোৰ কথা ক'লোঁ, চাইল্ড লেবাৰ, চাইল্ড ট্ৰেফিকিং, চাইল্ড এবিউজ, ছেক্সুৱেল, এইবোৰ মানে বন্ধ কৰিবলৈ বা একেবাৰে এইবোৰ নিষেধ কৰিবলৈ কি আমি পলিচি ল'ব পাৰোঁ। ক্ৰমান্বয়ে আমি এদিনত নোৱাৰিম, লাহে লাহে এইবোৰ নোহোৱা কৰিব পাৰোঁ কেনেকৈ, বা চৰকাৰৰ যিবোৰ স্কিম আছে চিলড্ৰেনৰ কাৰণে, মিছন বাৎসল্য, নিউট্ৰিশ্যন, ফ্ৰী এডুকেশ্যন, ফ্ৰী হেল্থ, এনেকুৱা ধৰণৰ ভালেমান স্কিম আছে। অলপতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিযুত মইনা আঁচনিও ৰিলিজ কৰিলে। গতিকে এইবোৰ যাতে উপলব্ধ হয় আৰু ইয়াৰ দ্বাৰা যাতে আমাৰ শিশুসকলে নিজৰ অধিকাৰ সুৰক্ষিত কৰিব পাৰে, তাৰ বিষয়ে আজি আমাৰ বিটিআৰ চৰকাৰৰ উদ্যোগত এক আলোচনা চক্ৰ হৈ আছে, অনুষ্ঠিত হৈছে।